So guys, মোৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ক'ব ওলাইছোঁ আনন্দৰাম বৰুৱা এৱাৰ্ডৰ নতুন লিষ্টখনৰ বিষয়ে। চ' আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' যোৰহাটৰ এজন ভিউৱাৰ্ছে ক'লে যে যোৰহাটৰ নাহিল, নলবাৰীহে আহিল, যোৰহাটত দিয়াটো কনফাৰ্ম হ'বনে নহয়। চ' তেখেতৰ কাৰণে মই এই ভিডিঅ'টো মেক কৰিবলগীয়া হ'ল। চ' আনন্দৰাম বৰুৱা এৱাৰ্ড এতিয়া নলবাৰীত দি থকা হৈছে আৰু নতুন লিষ্ট আহি গৈছে। লিষ্টখন এতিয়ালৈকে মোৰ হাতত আহি পৰা নাই, কিন্তু আপোনালোকে কেনেকৈ গম পাব তাকে জনাবলৈ এই ভিডিঅ'টো বনাইছোঁ। চাই লওঁ সেইবোৰ। চ' ইনফৰ্মেশ্যনবোৰ জানিবলৈ আপোনালোকে প্ৰথমতে নিজৰ মোবাইলত ক্ৰমছটো অন কৰি ল'ব লাগিব, গুগল ক্ৰমছ। তাতে আপোনালোকে চাৰ্চ কৰিব লাগিব ARBAS বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পেজ অ'পেন হৈ যাব। আমাৰ ইয়াতে মুখ্যমন্ত্ৰীৰ ফটোখন আহিব আৰু লগতে আমাৰ শিক্ষামন্ত্ৰীৰ ফটোখনো আহিব। চ' ইয়াতে আপোনালোকৰ এটা ব্লু কালাৰৰ অপশ্যন আহিব। সেই অপশ্যনটোৰ পৰা আপোনালোকে আপোনালোকৰ জিলাৰ PDF ফাইলটো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে ডাউনলোড বুলি অপশ্যন আহিব। আপোনালোকৰ জিলাৰ যেতিয়াই নাম আহি যাব তেতিয়াই গম পাব যে আপোনালোকৰ জিলাৰ লেপটপবোৰ দিয়া হৈছে। চ' 10টাৰ পৰা 1টা বজাৰ ভিতৰত আৰম্ভ হ'ব। চ' এইটো আৰম্ভ হ'ব আপোনাৰ আৰম্ভ হৈ গৈছে নলবাৰীত দিয়াৰ। চ' নলবাৰীত লাষ্ট ডেটটো আমি চাই লওঁ। স্ক্ৰল কৰি গৈ থাকিলে আমি লাষ্ট ডেটটো দেখা পাম। চ' এতিয়া আমি লাষ্ট ডেটটো চাওঁ। এফালে গ'লে আমি লাষ্ট ডেটটো দেখা পাম। এইটো 25/6/2020 তাৰিখে শেষ হ'ব। 2টাৰ পৰা 5টা বজাৰ ভিতৰত দি শেষ হ'ব। আপোনালোকে যদি মোৰ লাষ্ট ভিডিঅ'টো চাইছে তেনেহ'লে আপোনালোকে সুধিব পাৰে যে লাষ্ট ভিডিঅ'টোৰ এটা লিংক দিয়া হৈছে, সেই লিংকটো কিহৰ। চ' সেই লিংকটো অকল কামৰূপ ডিষ্ট্ৰিক্টৰ বাবেহে। সেই লিংকটো টাচ কৰিলে আপোনালোকে কামৰূপ ডিষ্ট্ৰিক্টলৈ যাব পাৰিব, কিন্তু বাকীবোৰ ডিষ্ট্ৰিক্টৰ বাবে আপোনালোকে এনেদৰে চাৰ্চ কৰি চাব লাগিব। চ' এতিয়া আপোনালোকক ক'ব ওলাইছোঁ আনন্দৰাম বৰুৱা এৱাৰ্ডটো যেতিয়ালৈকে আপোনালোকে ৰিচিভ কৰিব যাব তেতিয়া আপোনালোকে কি কি ডকুমেণ্টছ লগত নিব লাগিব। চ' আপোনালোকে নিব লাগিব এটা অৰিজিনেল কপি Hslc মাৰ্কশ্বিটৰ আৰু এখন ৰিচেণ্ট পাছপৰ্ট ফটো নিব লাগিব আৰু লগতে ফটোগ্ৰাফি অফ এ এইজ প্ৰুফ, মানে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, আৰু লগতে আপোনালোকৰ সেই ৰিচিপ্টটো নিব লাগিব। চ' আগৰ লিষ্টখনৰ মতে নলবাৰী ডিষ্ট্ৰিক্ট আছিল 9 নম্বৰত আৰু এতিয়া নলবাৰী ডিষ্ট্ৰিক্টৰ লিষ্ট ভগোৱা হৈছে। তেনেদৰে যিবোৰ ডিষ্ট্ৰিক্ট পিছত আছিল তেতিয়া সেই ডিষ্ট্ৰিক্টবোৰত যেতিয়া লেপটপ ভগোৱা হৈছিল তেতিয়া লেপটপবোৰ আগতীয়াকৈ অহাৰ 0% চান্স আছিল, কিন্তু এতিয়া সেই ডিষ্ট্ৰিক্টবোৰত এটলিষ্ট 40% চান্স আহি গৈছে যে ডিষ্ট্ৰিক্টবোৰত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ আগতে লেপটপবোৰ আপোনালোকে পাই যাব পাৰে। চ' যিবোৰ ডিষ্ট্ৰিক্টৰ নাম পিছত আছিল সেইবোৰ ডিষ্ট্ৰিক্টত অতি সোনকালে লেপটপ দিয়া হ'ব পাৰে। চ' আগৰ কথাবোৰতো মই ভালদৰে ক'ব নোৱাৰিম কাৰণ এইটো সকলো গভৰ্ণমেণ্টৰ হাতত আছে। চ' যিমান ছাবস্ক্ৰাইব কৰি লওক চেনেলটো, যিমান নতুন নতুন আপডেট আহি যাব আপোনালোকে এই চেনেলটোৰ জৰিয়তে পাই থাকিব। চ' মোক হোজাৰ এজন ভিউৱাৰ্ছে ক'লে যে হোজাই ডাইৰেক্ট লিংক দিয়ক, ডাইৰেক্ট লিংক বিচাৰিছে বহুতে। চ' মই এটা কথা ক'ব খোজোঁ যে যদি আপোনালোকে PDF ফাইলটো ডাউনলোড দিব পৰা নাই, যদি আপোনালোকে প্ৰব্লেম হৈছে কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে যদি আপোনালোকে ডাউনলোড দিব পাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত এটা ফোন নম্বৰ দিয়া হৈ আছে। সেই ফোন নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰিব পাৰে আৰু ফোন নম্বৰটো ছেভ কৰি লওক। তাতে হোৱাটছএপত আপোনালোকে মোৰ পৰা PDF ফাইলটো ৰিচিভ কৰি ল'ব পাৰে। যেতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টত দিয়া হ'ব মই আপোনালোকক PDF ফাইলটো সেই হোৱাটছএপৰ জৰিয়তে দি দিম। চ' আপোনালোকে যদি জানিব বিচাৰে লেপটপৰ ফিচাৰ্ছবোৰ কেনেকুৱা হ'ব, কি কি লেপটপ দিব, ৰেম কেনেকুৱা হ'ব, তাৰ হাৰ্ড ডিস্ক কেনেকুৱা হ'ব, চ' তাৰ বাবে আপোনালোকে মোৰ লাষ্ট ভিডিঅ'টো চাওক। সেই লাষ্ট ভিডিঅ'টো বৰ্তমান আই চিম্বলত আহি আছে। এতিয়া ভিডিঅ'টোৰ এণ্ডৰ ফালে আহিছোঁ। চ' বহু সময় হ'ল আপোনালোকৰ লগত কটোৱা। চ' ভিডিঅ'টো শেষ হ'ব আহিছে। চ' লাষ্ট ভিডিঅ'ত যিবোৰ কমেণ্ট আহিছিল সেই কমেণ্টবোৰ অলপ চাই লওঁ আহক। এজন ভিউৱাৰ্ছে লিখিছে লেপটপ পামনে আমিও, আৰু এজন ভিউৱাৰ্ছে লিখিছে আমাক নিদিব নেকি। এজন ভিউৱাৰ্ছৰ অতিকৈ খং উঠি গ'ল। তেখেতে লিখিছে 11 দিন হ'ল 2টা ডিষ্ট্ৰিক্ট দি হোৱাই নাই, বেলেগ ডিষ্ট্ৰিক্ট কিমান দিন লাগি যাব, তোমাৰ মতামতটো কি। মই ক'ব বিচাৰোঁ যে লেপটপবোৰ দিওঁতে অতি সময় লাগিছে কাৰণ বৰ্তমান দেশৰ পৰিস্থিতি এনেকুৱা আৰু স্কুলবোৰত গৈ প্ৰথমতে হাত ছেনিটাইজ কৰিব লাগে আৰু তাতে এটা ৰুমত 5জনতকৈ ওপৰত ষ্টুডেণ্ট সোমাব নিদিয়া হয়। চ' হ'ল এটা নীতি নিয়মৰ মাজেৰে লেপটপবোৰ ভগোৱা হৈছে। চ' অলপ সময় লাগিছে, কিন্তু চিন্তা কৰিব নালাগে। যেতিয়া দিয়াটো আৰম্ভ কৰিছে এতিয়া সকলোবোৰ ডিষ্ট্ৰিক্টতে দিয়াটো 100% চিয়'ৰ হৈ পৰিছে। চ' চিন্তা কৰিব নালাগে। আৰু লকডাউন দিয়াৰো কথা আছিল, কিন্তু লকডাউন দিয়া নহ'ল। চ' এতিয়া চান্সেছ আৰু বাঢ়ি গৈছে যে আপোনালোকে লেপটপবোৰ অতি শীঘ্ৰে পাব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু শ্বেয়াৰ
I've seen a lot of change, been through a lot of pain. Some things are not the same as they were a year ago, but all will be okay. I move on each and every day. The past is where it stays.